কন্যা পাৰিজাতৰ মইনা আৰাধ্যা সুমন দত্ত। মই ৰুচিৰ বিষয়ে ক'ম। ৰুচি মানে মই ভাল পোৱা কামবোৰ। মই ভাল পোৱা কাম বহুতো আছে। মই গান গাই ভাল পাওঁ, নাচি ভাল পাওঁ, খেলি ভাল পাওঁ আৰু মই পঢ়ি ভাল পাওঁ। মই মোৰ ভণ্টিৰ লগত খেলি বৰ ভাল পাওঁ। মই আজৰি সময়ত এনে কেতিয়াও নাথাকোঁ। সেই সময়ত মই ছবি আঁকো, নতুবা মই চাইকেল চলাওঁ। মোৰ আটাইতকৈ ভাল লগা বিষয়টো হৈছে সত্ৰীয়া নাচ। প্ৰতি দেওবাৰে মই সত্ৰীয়া নাচ শিকিবলৈ যাওঁ, মই মোৰ দেউতাৰ লগত। সত্ৰীয়া নাচ সৃষ্টি কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে। তেখেতলৈ মই সেৱা জনাই এটি বন্দনা গাব লৈছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকত জনা যে নকল্প ইয়াকে কৈ মই বক্তব্য সামৰিছোঁ। ধন্যবাদ।